আজি আহিছোঁ লখিমপুৰ এখন খুবেই ধুনীয়া নাৰ্চাৰীলৈ তেন্তে চাওঁচোন আহক এয়া এইখন হৈছে নন্দনকানন নাৰ্চাৰী এয়া ঠিকনাটো আপোনালোকে নিশ্চয় দেখিছে নলকটা নৰ্থ লখিমপুৰ এতিয়া বলক ভিতৰলৈ যাওঁ আমাৰ লখিমপুৰ বাইপাছৰ ঠিক কাষতে বুলি ক'ব পাৰি মাত্ৰ অকণমান সোমাব লাগে দেখিয়ে থাকি আৰু এতিয়া আমি এয়া ভিতৰলৈ সোমাই আহিছোঁ সোমাই মনটো ভাল লাগি গৈছে ইমান ধুনীয়াকৈ আটাইবোৰ ফুল ফুলি আছে এইফালে এয়া নানা ৰঙৰ বগেনভেলিয়াই গোটেইখন ভৰি আছে আৰু এইফালে ফুলি থকা এডেনিয়াম আৰু নন্দনকানন নামটো আচলতে এই নাৰ্চাৰীখনৰ লগত ধুনীয়াকৈ মিলি যায় ইমানেই ধুনীয়া লাগে এইখন নাৰ্চাৰী আৰু এইফালে এয়া পইণ্টছেটিয়া ডাঙৰ সৰু টাবত ৰেডি হৈ আছে আমি আৰু অকণ ভিতৰলৈ সোমাই আহিছোঁ এইফালে হেংগিং বটত নয়নতৰা লগাইছে আৰু এতিয়া আমি আহিছোঁ গ্ৰীণ হাউচৰ ভিতৰলৈ এইফালে গোটেইখিনি ইনডোৰ প্লেণ্ট নাৰ্চাৰীখনলৈ আহিলে আচলতে গোটেইবোৰে কিনি লৈ যাবলৈ মন যায় ইমানেই ধুনীয়া ধুনীয়া গছবোৰ আছে এইফালে স্নেক প্লেণ্ট কেকটাছ আৰু গোটেই গছেৰে ভৰি আছে কোনজোপা দেখাওঁ কোনজোপা নেদেখাওঁ বহুত কিজানি থাকিয়ে গৈছে দেখাবলৈ আৰু ইমানেই ভাল লাগে এই পৰিৱেশটো ইয়ালৈ আহিলে যাবলৈ মন নাযায় আৰু এইফালে কেকটাছ চাকুলেণ্ট কি নাই মানে আৰু এয়া ওপৰত ইংলিছ আইভি জেট প্লেণ্ট আৰু এইফালে আছে সৰু ডাঙৰ বিভিন্ন ৰঙৰ টাব আৰু তেওঁলোকে ইয়াত ৰেডিও কৰি দিয়ে এইফালে নতুনকৈ বনোৱা ঘৰটোতো গোটেইখন ফুলেৰে ভৰি আছে তেওঁলোকে এইটো ঘৰ নতুনকৈ বনাইছে আগতে কাষত এটা আছিলে ঘৰ আৰু নাৰ্চাৰী একেলগতে গতিকে কিমান ভাল লাগে ন ৰাতিপুৱাই শুই উঠি এইটো পৰিৱেশ এইফালে এডেনিয়াম কালাঞ্চো এৰেলিয়া এইফালেও অলপ বগেনভেলিয়া আছে এইফালে নাৰ্চাৰীখন নতুনকৈ এক্সটেণ্ড কৰিছে ডাঙৰ হৈ গৈ আছে খুব ধুনীয়া লাগিছে ইয়াত আছে বিভিন্ন ধৰণৰ পুলিবোৰ খুব ধুনীয়াকৈ পুলিবোৰ ৰাখিছে চেলভিয়া কেলেণ্ডুলা নাৰ্জী ডালিয়া পিটুনিয়া ভোট জলকীয়াকে আদি কৰি সকলোবোৰে আছে ষ্ট্ৰবেৰী পুলিও আছে এইফালে অৰ্নামেণ্টেল কেবিজ আশা কৰিছোঁ এই নাৰ্চাৰীখন দেখি আপোনালোকেও নিশ্চয় ভাল পালে আৰু যদি নাই অহা নিশ্চয় এবাৰ আহিব আহি ভাল পাব আপোনালোকে খুব ধুনীয়া ধুনীয়া গছ আছে কালেকশ্যন খুব ভাল আছে আপোনালোকে ল'ব পাৰিব গতিকে আজি ভিডিঅ'টো চাবৰ বাবে অশেষ ধন্যবাদ